এভৰিৱান, মই নাইনা সকলোকে পুনৰ স্বাগতম জনাইছোঁ মই হয়তো ব্লগলৈ। আৰু মনটো ইমান বেছি ভাল লাগি থকা নাই, যিহেতু ভণ্টি আহিছিলে যে তাই গ'লগৈ। যাবতো লাগিবই, মানে হোষ্টেল খুলিলে আৰু সেইকাৰণৰ পৰা তাই গ'লগৈ। আৰু আমাৰ ঘৰত একদম কালাৰ কাম চলি আছে। এতিয়া মই মাথা ধুই আহিছিলোঁহে, কিন্তু সেইফালে যাবই পৰা নাই, পূৰা ধূলি ধূলি। আৰু আমাৰ ঘৰত এটা নতুন মেম্বাৰ আহিলে, আপোনালোকক দেখাই আছোঁ। আমাৰ ঘৰৰ নতুন মেম্বাৰ এইটো জ'জ। আৰু এইটো ৰুম এনেকুৱা কালাৰ মাৰিলে অকণমান দেখাবলৈ চেষ্টা কৰি দিছোঁ। এইখন দুৱাৰ পাৰ্চেল এটা আহিছিল, যিহেতু পাৰ্চেলটো আনিবলৈ যাওঁতে ভিডিঅ' কৰা নহ'ল বাৰু, মোবাইলটো চাৰ্জ কৰা নাছিলোঁ। তো এইটো মই খুলি দিলোঁ খুলি মই চালোঁ, আপোনালোককো ভাবিলোঁ আপোনালোককো দেখাই দিম বুলি। এইটো হ'ল লৰিয়েলৰ ক্ৰীম, 20 প্লাছ ইউজ কৰিব পাৰে। আৰু ইয়াৰ প্ৰাইচ হ'ল 315 ৰুপিজ। তো মই অফাৰত পালোঁ 170 ৰুপিজত। আৰু এয়া মই খুলি দেখাই দিছোঁ। এতিয়া ঘৰত থকা একদম মুস্কিল হৈ গৈছে, ইমান ধূলি উৰিছে। তো ভাবিছোঁ মাইনাহঁতৰ ঘৰলৈ যাম, আৰু সিহঁতৰ ঘৰত এজোপা ধুনীয়া ফুল গছ আছে, আপোনালোককো দেখাম। ফুলবিলাক কিমান ধুনীয়া কালাৰৰ, মানে কালাৰটো কিমান মৰম লগা, আৰু একদম ওপৰলৈকে আছে। হ'ল কপৌ ফুল, বিহুত মই ছিঙি নিম, দিবি নাই? খোপাত লগাম। কাণ খজুৱাই আছে নেকি? মই মাইনা মাক আমি এতিয়া সদায় মানে জান খুৰীদেউ ঘৰলৈ যাওঁ। সদায় নহয়, বহুত দিনৰ পাছত গৈছোঁ বা দেই। মাটি পঠাইছে, বেয়া পাইছে আমি নিজৰ কাৰণে, সেইকাৰণে গা চা ধুই ওলাই আহিলে। আগত ওলাই আছোঁ, এতিয়া গৈ আছোঁ। ব'লক আপোনালোকো লৈ গৈ আছোঁ। চব চাইকেল চলাই তাত লগ পাইছিলোঁ দুলক, তাৰপিছত তাৰ লগত মানে আমি ফটোশ্বুট কৰা কথা পাতিলোঁ। আৰু এতিয়া গৈ আছোঁ জান খুৰীদেউৰ ঘৰলৈ। তহঁতৰ ঘৰটো দেখাব, আমাৰ ঘৰটো এতিয়া নেদেখাওঁ। যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখাম হা। এতিয়া মানে মই নেদেখাওঁ, ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে। খুৰীদেউ ঘৰ পালোহি, জান খুৰীদেউ কি চাবলৈ মাতিছিলে? চতে গৈ গৈ বহাগে পালেহি, ঐ ফুলিলে ভেবেলিলতা, কৈ নকৈ থাকোঁতে উৰকে নপৰে আমাৰ বিহু বুলি ক'লে পুৰা পাগল, কিন্তু ইমানকৈ নাচিব নাজানো। মইতো একেবাৰে নাজানো, অলপ ট্ৰাই কৰিম। আৰু কালি আমি ফটোশ্বুট কৰিম আৰু লগতে ব্লগো বনাম, আপোনালোকে চাই থাকিব। আশা ৰাখিছোঁ আৰু আপোনালোকক অকণমান মৰম চৰম দিব আকৌ। আপোনালোকৰ মৰম পালেহে আগুৱাই যাম। সিহঁতৰ ঘৰত দিছে কোমল চাউল, গাখীৰ আৰু চেনি। চ'ত মাহৰ জলপান। বহাগ বিহু পালেহি বাৰু, বিহুত পিঠা খাবলৈ আহিম বাৰু। এতিয়া এইখিনিকে খাই লওঁ আৰু। ঘৰলৈ আহিলোঁ এতিয়া, আৰু ভিডিঅ' নবনাওঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব হা।